নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু study.hub। আজি আমি শিকিম পাৰ্চেন্টেজ মেথছ পাৰ্ট 2। তো ভিডিঅ'টো এতিয়া আৰম্ভ কৰো। Question number 1. A person after spending 75% of his monthly income saves res 3,135 rupees. To find his monthly income. মানুহজনে 75% তেওঁৰ মান্থলি ইনকামৰ খৰচ কৰিছে আৰু সেভ কৰিছে 3,135। তো ধৰা হ'ল তেওঁৰ টোটেল ইনকাম অৰ্থাৎ মাহৰ টোটেল ইনকামটো 100%। মাহৰ টোটেল ইনকাম 100% বুলি ধৰি লোৱা হ'ল। এতিয়া মানুহজনে খৰচ কৰিছে তেওঁৰ মান্থলি ইনকামৰ 75% খৰচ কৰিছে। তো তেওঁ কিমান জমা ৰাখিব? তেওঁ সেভ কৰিব 100 - 75 অৰ্থাৎ 100%ৰ 75% তেওঁ খৰচ কৰিছে, বাকি থাকিল 25%। সেইখিনি তেওঁ জমা কৰিছে। এতিয়া প্ৰশ্নমতে দিয়া আছে he saves res 3,135 অৰ্থাৎ 25% সেভ কৰিছে, যিটো 3,135 টকা। 25% টো 3,135 টকা। তেনেহলে 1%ত কিমান হ'ব? 1% 3,135 divided by 25 equal to 125.4 অৰ্থাৎ তেওঁৰ 1% ইনকাম হ'ল 125.4 টকা। এতিয়া তেওঁৰ মান্থলি ইনকাম অৰ্থাৎ যিটো তেওঁৰ টোটেল ইনকাম 100% ইনকামটো সেইটো হ'ব 1%ত 125.4 হলে 100%ত 125.4 into 100 equal to 12540 অৰ্থাৎ 12,540 টকা। Question number 2. Fill the blank 150% of days is equal to 50 অৰ্থাৎ আমি এনেকুৱা এটা সংখ্যা উলিয়াব লাগে যান 150% হ'ল 50। ধৰা হ'ল সংখ্যাটো x অৰ্থাৎ 150% of x equal to 50। এতিয়া 150% মানে 150 divided by 100 into 150% of x হলে into x equal to 50। এতিয়া আমি যদি বৰ্গ পূৰণ কৰি দিও তেতিয়া হলে কি হ'ব? 50 আৰু 100 পূৰণ হ'ব আৰু divided by 150 হ'ব। এতিয়া আমি যদি 0 0 cancel out কৰি দিও আৰু 5 এৰে যদি হৰণ কৰি দিও 10ক তেতিয়া হলে 5 2 গুণ 10 আৰু যদি 5 এৰে আমি 15ক হৰণ কৰো তেতিয়া হলে 5 3 গুণ 15। এতিয়া বাকি থাকিল 50 into 2 equal to 100 divided by 3 যিটো which is equal to 100 divided by 3 equal to 33.3 এটাকে সংখ্যা। Question number 3. Rahul has some mangoes. He sold 50% more than he ate. If he sold 60 mangoes, how many did he eat? ইয়াতে ৰাহুলে 50% তেওঁ খোৱাতকে 50% বেছি আম বিক্ৰী কৰিছে আৰু তেওঁ বিক্ৰী কৰিছে 60টা মেংগো। তো আমি তেওঁ কিমান মেংগো খাইছে সেইটো উলিয়াব লাগে। এতিয়া ধৰা হ'ল তেওঁ আম খাইছে xটা x অৰ্থাৎ x টোক আমি 100% বুলি ধৰি লম 100%। এতিয়া তেওঁ খাইছে তেওঁ বিক্ৰী কৰিছে 50% more than he eat অৰ্থাৎ 100%তকৈ 50% বেছি তেওঁ বিক্ৰী কৰিছে অৰ্থাৎ তেওঁ 150% আম বিক্ৰী কৰিছে। এতিয়া 150% means 150 divided by 100 150 divided by
100 গতিকে তেওঁ বিক্ৰী কৰিছে 150% অফ কাৰ 150% অফ x অৰ্থাৎ 150 divided by 100 into x আৰু এইটো কাৰ সমান বুলি দিছে he sold 60 mangoes গতিকে 150 divided by 100 into x equal 60 এতিয়া আমি 0 0 cancel out কৰিলো আৰু 10 ক 5 এৰে হৰণ কৰিলে 2 আৰু 15 ক 5 এৰে হৰণ কৰিলে পাম 3 এতিয়া thrice x equal to 60 into 2 equal to 120 গতিকে x equal 120 divided by 3 অৰ্থাৎ 120 divided by 3 equal 40 120 divided by 3 equal 40 গতিকে তেওঁ 40 টা ম্যাঙ্গো খাইছিল Question number 4 If a man buys a book in 3/5 of its value and sells it for 40% more than its value what is his percent profit based on cost এতিয়া প্ৰশ্ন মতে দিয়া আছে মানুহজনে কিতাপখন কিনিছিল 3/5 of its value আৰু বিক্ৰী কৰিছিল 40% more than its value এতিয়া ধৰি লোৱা হ'ল কিতাপখনৰ কষ্ট rupees 100 cost equal 100 এতিয়া মানুহজনে কিতাপখন কিনিছিল 3/5 of its value অৰ্থাৎ 3/5 into 100 এইটো সমান হ'ব 60 rupees এতিয়া মানুহজনে কিতাপখন বিক্ৰী কৰিছিল 40% more than ইয়াৰ cost এতিয়া 100 plus 100 ৰ 40% হ'ল 40 গতিকে 100 plus 40 equal to 140 rupeesত তেওঁ কিতাপখন বিক্ৰী কৰিছিল এতিয়া প্ৰফিট তেওঁ থাকিব selling price অৰ্থাৎ 140 divided by তেওঁ কিমানত কিনিছিল অৰ্থাৎ 60 140 minus 60 divided by তেওঁ কিমানত কিনিছিল 60 এইটো হ'ব ওপৰত 80 divided by 60 equal to 1.33 এতিয়া percentageত 1.33 into 100 is equal to 133%